নমস্কাৰ ভাইটি ভনীসকল, তোমালোকে পৰীক্ষাত নিশ্চয় লিংগ পৰিৱৰ্তনৰ ওপৰত প্ৰশ্ন দেখিবলৈ পাইছা। এই ভিডিঅ'ত আমি এই লিংগ পৰিৱৰ্তন কেনেকৈ কৰে বা জেণ্ডাৰ সলনি কেনেকৈ কৰে আৰু জেণ্ডাৰ কেই প্ৰকাৰৰ, লিংগ কেই প্ৰকাৰৰ কি কি ইয়াৰ বিষয়ে আমি পঢ়িম। জেণ্ডাৰ, যাক অসমীয়াত আমি লিংগ বুলি কওঁ। ইয়াৰ ডেফিনেশ্যনটো একে সহজ, ডেফিনেশ্যন মুখস্থ কৰিব নালাগে, জাষ্ট বুজি পালেই হ'ল। যি শব্দৰ দ্বাৰা প্ৰাণী বা কোনো বস্তু মতা বা মাইকী আদি বুজিব পাৰি তাকে জেণ্ডাৰ বুলি কোৱা হয়, লিংগ বুলি কোৱা হয়। মানে যোনবিলাক শব্দই আমাক কোনোবা এটা বস্তুৰ ধাৰণা দিয়ে, সি পুৰুষ হয় নে স্ত্ৰী হয় বা মতা হয় নে মাইকী হয়, কোনোবা এটা বস্তুৰ সেই বা বস্তু বা জীৱৰ সেই যোনবোৰ শব্দ আমি ব্যৱহাৰ কৰোঁ সেই শব্দবোৰকে লিংগ বুলি কোৱা হয়। লিংগৰ 4 প্ৰকাৰৰ: মাস্কুলিন জেণ্ডাৰ, যাক অসমীয়াত পুংলিংগ বুলি কওঁ; ফেমিনাইন জেণ্ডাৰ, যাক স্ত্ৰীলিংগ বুলি কওঁ; নিউটাৰ জেণ্ডাৰ, যাক আমি ক্লিবলিংগ বুলি কওঁ; আৰু কমন জেণ্ডাৰ, যাক আমি উভয়লিংগ বুলি কওঁ। একেবাৰে সহজ, এবাৰ পঢ়িলে তোমালোকৰ মনত ৰখি যাব। চাবা, প্ৰথমতে মাস্কুলিন জেণ্ডাৰ মানে পুংলিংগ। পুংলিংগ মানে বুজি পাইছে, পুৰুষ বা মতা বুজোৱা শব্দবোৰক মাস্কুলিন জেণ্ডাৰ মানে পুংলিংগ বুলি কোৱা হয়। হ'ব, পুংলিংগ এইবোৰ শব্দই হ'ব যোনবোৰে কোনোবা মতা মানুহ বুজাব বা পুৰুষ জাতিটো বুজাব, তেনেকুৱা ধৰণৰ শব্দবোৰে আমাৰ পুংলিংগত পৰিব। এতিয়া ইয়াত কি কি আছে উদাহৰণত: হি, কিং, বয়, মেন, ব্ৰাদাৰ, ফাদাৰ ইত্যাদি। এইবিলাক শব্দই কোনো মতা মানুহ বা পুৰুষক বুজাই আছে। হি বুলি ক'লে সি, কিং বুলি ক'লে ৰজা, বয় বুলি ক'লে এজন ল'ৰা, মেন বুলি ক'লে এজন মতা মানুহ, ব্ৰাদাৰ বুলি ক'লে ভাইটি বা দাদা, ফাদাৰ বুলি ক'লে দেউতা। এইবোৰ চব মতা মানুহ বা পুৰুষ জাতিটোক বুজাই আছে। ঠিক তেনেদৰে ফেমিনাইন জেণ্ডাৰ, স্ত্ৰীলিংগ, যিবোৰ শব্দই স্ত্ৰী বা মাইকী জাতিটোক বুজাই আছে সেইবোৰ শব্দই ফেমিনাইন জেণ্ডাৰত পৰিব। যেনে চি, কুইন, গাৰ্ল, ওমেন, চিষ্টাৰ, মাদাৰ। এই শব্দকেইটাকে, এই পুল্লিংগকেইটাকে মই স্ত্ৰীলিংগত উদাহৰণ হিচাপে ব্যৱহাৰ কৰিছোঁ। হ'ব, পুল্লিংগকেইটাকে সলনি কৰিলে স্ত্ৰীলিংগলৈ এনেকুৱা হ'ব: হিটো কি হ'ব? চি হ'ব। হি মানে সি, চি মানে তাই, কিং মানে ৰজা, কুইন মানে হ'ব ৰাণী। হ'ব, বয় মানে ল'ৰা, গাৰ্ল মানে ছোৱালী, মেন মানে মতা মানুহ, ওমেন মানে মাইকী মানুহ, ব্ৰাদাৰ মানে ভাইটি বা দাদা, চিষ্টাৰ মানে ভণ্টি বা বা, ফাদাৰ মানে দেউতা, মাদাৰ মানে মা, হয়নে? এই গোটেইবোৰ শব্দই কি বুজাই আছে? স্ত্ৰী জাতিটোক বুজাই আছে। তে কি হ'ব? এই সকলোবোৰ স্ত্ৰীলিংগত পৰিব। নেক্সট আহিলে নিউটাৰ জেণ্ডাৰ, ক্লিবলিংগ। যিবোৰ শব্দই মতা বা মাইকী একোৱে নুবুজায় সেইবোৰ শব্দক নিউটাৰ জেণ্ডাৰ বুলি কোৱা হয়। নিউটাৰ জেণ্ডাৰ মানে কি? সাধাৰণতে নিৰ্জীৱ বস্তু বা পদাৰ্থবোৰকে নিউটাৰ জেণ্ডাৰ বুলি কোৱা হয়। নিৰ্জীৱ পদাৰ্থ মানে যাৰ জীৱ নাই। জীৱ নথকা বস্তু কি কি? পেইন, পেঞ্চিল, টেবুল, চকী। জীৱ নথকা বস্তু তোমালোকে সন্মুখত দেখি আছা, বিচনা হওক, চকী হওক, টেবুল হওক, মোবাইলটো হওক, আমাৰ যি বস্তু পোৱা তোমাৰ য'ত জীৱ নাই সেই সকলোবোৰ বস্তু আমাৰ এই নিউটাৰ জেণ্ডাৰৰ আণ্ডাৰত পৰিব। হ'ব, মানে ক্লিবলিংগৰ আণ্ডাৰত পৰিব। নেক্সট, তাৰ 4 নম্বৰটো উভয়লিংগ, যাক আমি ইংৰাজীত কমন জেণ্ডাৰ বুলি কওঁ। কমন জেণ্ডাৰ মানে উভয়লিংগ, যি পুৰুষ আৰু স্ত্ৰী দুয়োটাকে বুজাব। যিবোৰ শব্দই মতা মাইকী উভয়কে বুজায়, মানে স্ত্ৰী আৰু পুৰুষ দুয়োটাকে বুজায়। হ'ব, এই দুয়োটাকে বুজালে আমি কি বুলি ক'ম? ইয়াক কমন জেণ্ডাৰ বুলি ক'ম। কমন জেণ্ডাৰ কি কি? বেবী। বেবী মানে শিশু। শিশু বুলি কোৱাৰ লগে লগে তুমি এইটো ক'ব নোৱাৰা যে সি মতা শিশু নে মাইকী শিশু। সি মতা শিশু হ'ব পাৰে, মাইকী শিশু হ'ব পাৰে, তেনেকুৱা। চাইল্ড বুলি ক'লেও একেই, টিচাৰ বুলি ক'লেও একেই, ষ্টুডেণ্ট বুলি ক'লেও একেই। মানে এতিয়া টিচাৰ বুলি ক'লে শিক্ষক, শিক্ষক তেখেত পুৰুষো হ'ব পাৰে শিক্ষক বা স্ত্ৰীও হ'ব পাৰে। টিচাৰ শব্দটোৱে দুয়োটাকে বুজায়। তে এনেকুৱা ধৰণৰ শব্দবোৰক আমি কি বুলি ক'ম? উভয়লিংগ। যোনবিলাক শব্দই আমাক মানে পুলিংগ, স্ত্ৰীলিংগ দুয়োটাকে বুজাব পাৰে, তেনেকুৱাবোৰ শব্দই কমন জেণ্ডাৰ মানে উভয়লিংগ। এইটো ইনষ্টাগ্ৰামৰ পেজ, তোমালোকৰ যিকোনো ধৰণৰ মই পঢ়োৱা যদি PDF লাগে মোক মেছেজ কৰিলেই হ'ল, মই PDFটো দি দিম। নেক্সট আহিলে মাস্কুলিন জেণ্ডাৰৰ পৰা ফেমিনাইন জেণ্ডাৰলৈ পৰিৱৰ্তন কৰা, মানে পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰা। আমাৰ যোনটো পৰীক্ষাত প্ৰশ্ন আহে, লিংগ পৰিৱৰ্তন কৰা বুলি প্ৰশ্ন আহে, সেইটোৱেই। 1 নম্বৰতে কি দিছে? ৱৰ্ড পৰিৱৰ্তন কৰি মাস্কুলিন জেণ্ডাৰক ফেমিনাইন জেণ্ডাৰ কৰা হয়। শব্দ পৰিৱৰ্তন কৰি। ইয়াততো একো বেলেগ নিয়ম নাই। প্ৰথমটোত 1 নম্বৰ নিয়মটোত ইয়াত খালি তোমালোকে শব্দখিনি মুখস্থ কৰিলেই হ'ল। বয় মানে ল'ৰা, গাৰ্ল মানে ছোৱালী। বয় মানে ল'ৰা, গম পাইছা? ইয়াত কি হৈছে? পুলিংগৰ পৰা স্ত্ৰীলিংগ হৈছে, মানে মতাৰ পৰা মাইকী হৈছে। হ'ব, ব্ৰাদাৰৰ পৰা চিষ্টাৰ। ব্ৰাদাৰ মানে ভাইটি বা দাদা, ইয়াত চিষ্টাৰ মানে বা বা ভণ্টি হ'ব। কুক, হেন, ডগ, বিচ, ফাদাৰ, মাদাৰ, ফক্স, ভিক্সেন, জেণ্টেলমেন, লেডি, আংকল, আণ্ট, বুল, কাউ। হাজবেণ্ড হ'লে ৱাইফ, লৰ্ড, লেডি, মেন, ওমেন, নেফিউ, নাইচ, অক্স, অক্সেন, পাপা, মাম্মা বা মাম্মী।
son, daughter, sir, madam, king, queen. এই গোটেইবোৰ মাস্কুলিন জেন্ডাৰ থকা লাইনটোৱে কি বুজাইছে পুলিংগ বুজাইছে এটো মাস্কুলিন জেন্ডাৰ এখিনি পুলিংগ বুজাইছে এখিনি ফেমিনাইন জেন্ডাৰ এখিনি কি বুজাইছে স্ত্ৰীলিংগ বুজাইছে এফলে স্ত্ৰীলিংগ এখিনি তোমালকে মুখস্থ কৰিব লাগিব বহুত দৰকাৰী প্ৰশ্ন আহিব ইয়াৰ ওপৰত নেক্সট 2 নম্বৰ নিয়মটো আহিলে মাস্কুলিন জেন্ডাৰৰ শেষত এছ নাইবা এছ যোগ কৰি ফেমিনাইন কৰা হয় তেনেকুৱা শব্দ কিছুমান এইবিলাক প্ৰিন্স প্ৰিন্সেছ গড গডেছ মাষ্টাৰ মিষ্ট্ৰেছ পয়েট poetess, lion, lioness, tiger, tigress, actor, actress. হ'ব এলা শব্দ তোমালকে মুখস্থ কৰি লবা পৰীক্ষা যদি পুলিংগ দিয়া থাকে তোমালকে স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰিব লগা হ'ব বা স্ত্ৰীলিংগ কেতিয়াবা দিব পাৰে স্ত্ৰীলিংগ দিলে তোমালকে পুলিংগলৈ পৰিৱৰ্তন কৰিব দিব পাৰে হয় নেক্সট যিবিলাক মাস্কুলিন জেন্ডাৰ দুটা ওয়াৰ্ড লগ লাগি গঠিত হয় সেইবিলাকৰ পুৰুষবাচক নাউনটো স্ত্ৰীবাচক নাউনলৈ সলনি কৰি ফেমিনাইন জেন্ডাৰ কৰা হয় মানে পুলিংগৰ পৰা স্ত্ৰীলিংগ কেনেকৈ কৰা হয় ইয়াত যি দুটা শব্দ লাগি আছে ইয়াত এটা তাৰে এটা কি আছে পুলিংগ লাগি আছে যোনটো পুলিংগ হৈ আছে সেইটো আমি স্ত্ৰীলিংগ কৰিম হ'ব তেতিয়া হলে আমাৰ জেন্ডাৰটো সলনি হৈ যাব ইয়াত বয় ফ্ৰেন্ড হৈ আছে ইয়াত বয় মানে ল'ৰা হৈ আছিল ফ্ৰেন্ড মানে বন্ধু আমাৰ গাৰ্লটো বয়টো ঠাইত আমি কি কৰিলো জেন্ডাৰটো সলনি কৰি বয়টো ঠাইত গাৰ্ল লিখি দিলো গাৰ্লফ্ৰেন্ড এটা শব্দ একে আছে এটা শব্দ সলনি হৈ গ'ল হ'ব যোনটো শব্দ পুলিংগ হৈ আছিল সেইটো শব্দক আমি স্ত্ৰীলিংগ বনাই দিলো হৈ গ'ল নেক্সটটো কি আছে গ্ৰেণ্ডফাদাৰ তো ইয়াত কি হ'ব ফাদাৰটো দেউতা বুজাই আছে আমি ইয়াক সলনি কৰি দিলে কি হৈ যাব মাদাৰ মা মানে গ্ৰেণ্ডফাদাৰটো কি হৈ যাব গ্ৰেণ্ড মাদাৰ হ'ল নেক্সট পিকক পিহেন এই ককটো আমি জেন্ডাৰ চেঞ্জ ইয়াৰ আগতে পাই আহিছো এক্সাম্পল কিটা তোমালোকে যদি ভালকে মন কৰিছা ককটো জেন্ডাৰ চেঞ্জ কৰিলে কি হয় হেন এই পিটো প্ৰথম শব্দতে কি থাকিলে পিকক পিহেন গ্ৰেণ্ডসন এতিয়া সন মানে পুতেক আৰু ডটাৰ মানে জিয়েক এটা গ্ৰেণ্ডসন আছে ইয়াত আমি কি কৰিলো এই সনটো সলনি কৰি ডটাৰ লিখি দিলো হ'ব গ্ৰেণ্ডসনটো কি হ'ব গ্ৰেণ্ড ডটাৰ নেক্সট জেন্ডাৰ অফ প্ৰনাউন আমি এতিয়া যিমানখিনি পঢ়ি আছিল সেই গোটেইখিনি কি আছিল নাউন আছিল নাউন মানে কি নাম বুজা পদবিলাকে নাউন বোলে নাউনৰ ৰিপৰ্ট আমি অলৰেডি পঢ়িছো যদি পঢ়া নাই তোমালোকে ডেসক্ৰিপচনত লিংক পাই যাবা ভিডিও আগৰ ভিডিওৰ চাই ল'ব পাৰিবা হ'ব নাউনৰ বিষয়ে পঢ়িছো প্ৰনাউনৰ বিষয়েও পঢ়িছো হ'ব ইয়াত কি আছে প্ৰনাউনৰ জেন্ডাৰ কেনেকৈ চেঞ্জ হয় হিটো এটা প্ৰনাউন এই গোটেইকেইটা এটা প্ৰনাউন এই প্ৰনাউন কিটাৰ জেন্ডাৰ কেনেকৈ হয় হি মানে কি হি সি হ'ব গ'লে কি হ'ব তাই হ'ব হি মানে ল'ৰা মানুহ এটা বুজাইছে সি মানে তাই বুজাইছে মানে কি হ'ব এইটো পুলিংগ আছিল এইটো কি হৈ গ'ল স্ত্ৰীলিংগ হিম মানে কি হৈ আছে পুলিংগ হৈ আছে আমি তাক স্ত্ৰীলিংগ কৰিবলৈ কি লিখিব লাগিব হাৰ হিজ হাৰ্স হিমসেল্ফ হাৰসেল্ফ হ'ব নেক্সট আৰু কেইটামান প্ৰনাউন আছে এই প্ৰনাউন কিটা কি কমন জেন্ডাৰ আই মি উই আছ এই প্ৰনাউন কেইটা কি কমন জেন্ডাৰ মানে কি আছিলে যোনটো আমি উভয় লিংগ বুলি কওঁ অসমীয়াত মানে সি মতা আৰু মাইকী দুইটাকে বুজাব পাৰে মানে আই শব্দটো এতিয়া যদি মই কওঁ মই এজন পুৰুষ হয়নে মই এজন ল'ৰা ই কি বুজাব পুলিংগ বুজাব এতিয়া কোনোবা ছোৱালী এজনী যদি আই বুলি কয় তেতিয়াহ'লে মই বুলি ক'লে সেই ছোৱালীজনী কি হ'ব স্ত্ৰীলিংগত পৰিব হয় তেতিয়াহ'লে সেই আইটোৱে সেই সময়ত কি বুজাব স্ত্ৰীলিংগ বুজাব মানে এই শব্দটোৱে আই শব্দটোৱে পুলিংগও বুজাব পাৰে স্ত্ৰীলিংগও বুজাব পাৰে কোনে ব্যৱহাৰ কৰিছে তাৰ ওপৰত ভিত্তি কৰি তে মি মানে মুখ হয়নে এতিয়া এই মি বুলি ক'লে এতিয়া মুখ বুলি ক'লে যাৰ কথা কৈ আছে তাৰ বাক্যটো অনুসাৰে সি ল'ৰাও হ'ব পাৰে মুখ বুলি কোৱাজনী ছোৱালীও হ'ব পাৰে উই বুলি ক'লে আমি এতিয়া ল'ৰাও থাকিব পাৰে আমি বুলি ক'লে ছোৱালীও থাকিব পাৰে আছ আমাক হয়নে তেনেকুৱা একেই কথা ল'ৰাও থাকিব পাৰে ছোৱালীও থাকিব পাৰে এই দুইটা যেতিয়া বুজাব উভয় লিংগত পৰিব তেতিয়া কমন জেন্ডাৰ বুলি যোনটো আমাৰ ইংৰাজীত কোৱা হয় ইট মানে এইটো বুলি কোৱাৰ লগে লগে আমি এটা বস্তুক নিৰ্দেশ কৰিম হয়নে তে ইটটো প্ৰনাউনটো কি হ'ব নিউটাৰ জেন্ডাৰ মানে ক্লিব লিংগত পৰিব মানে নিউটাৰ জেন্ডাৰক আমি নিৰ্দেশ কৰা হ'ব যোনটো জীৱ নাই হ'ব নেক্সট দে আৰু ডেম এই প্ৰনাউন দুটা মাস্কুলিন জেন্ডাৰ ফেমিনাইন জেন্ডাৰ নিউটাৰ জেন্ডাৰ এই তিনিওটা হ'ব পাৰে দে আৰু ডেম এই শব্দটো মনত ৰাখিলো এই শব্দ দুটা কিহত হ'ব পাৰে এই তিনিওটা জেন্ডাৰতে পৰিব পাৰে হ'ব এইকেইটা তোমালোকৰ বহুত বেছি ইম্পৰ্টেণ্ট নহয় কিন্তু জানিবলগীয়া কথা বেছি ইম্পৰ্টেণ্ট হৈছে তোমালোকৰ বৰ্তমানৰ কাৰণে সেই লিংগ পৰিৱৰ্তন কৰাকেইটা যোনকেইটা তোমালোকৰ পুলিংগৰ পৰা স্ত্ৰীলিংগলৈ পৰিৱৰ্তন কৰিব লাগে তেনেকুৱা ধৰণৰ পৰীক্ষাত প্ৰশ্ন তোমালোকৰ আহি থাকে এইকেইটা তোমালোকে জানি থোৱাটো ভাল আৰু যি টপিক তোমালোকে পঢ়া নাই নাউন প্ৰনাউন ভাৰ্ব এডভাৰ্ব এডজেক্টিভ এইবিলাক যদি পঢ়া নাই বা তোমালোকে আৰ্টিকুলৰ ভিতৰত এ এন দা ব্যৱহাৰ বা প্ৰিপজিশ্যন যদি পঢ়া নাই তোমালোকে সেইবোৰ ভিডিঅ'ৰ লিংক তুমি ডেছক্ৰিপশ্যনতো পাই যাবা মোৰ চেনেলটোত গ'লেও পাই যাবা ধুনীয়াকৈ প্লেলিষ্ট বনোৱা আছে একদম ধুনীয়াকৈ চিৰিয়েলি বনোৱা আছে তাৰপিছত এটা কোনটো পঢ়িব লাগে তাৰপিছত কোনটো পঢ়িব লাগে তোমালোকে পাই যাবা প্লেলিষ্টখন চালে দেখা পাবা সেই প্লেলিষ্টখনৰ পৰা পঢ়িব পাৰিবা আজিলৈ মানে ধন্যবাদ